আমি সকলোৱে অকলে থাকিবৰ কাৰণে শিকিব লাগে। অকলে থকাৰ অৰ্থ এইটো নহয় যে মোৰ কোনো লগ সংগ নাই, মই বৰ দুখত আছোঁ। কথাটো সেনেকুৱা নহয়। এটা কথা মনত ৰাখিব লাগিব যে আমাৰ এই জীৱনৰ যি যাত্ৰাটো, এই জীৱনৰ যাত্ৰাটো আমি অকলেই কৰিব লাগিব। ইয়াৰ অৰ্থ এইটো নহয় যে আমাক লগ সংগ নালাগে, কিন্তু এই জীৱনৰ যাত্ৰাটো নিজেই নিৰীক্ষণ কৰিব লাগিব যে জীৱন নামৰ নদীখন কোনফালে বৈছে। নহ'লে কি হয়, আমি গোটেই জীৱনকাল চোৱাত আমি যদি অকলে থাকিবলৈ নিশিকোঁ, অকলে নিজকে যদি সময় দিবলৈ নিশিকোঁ, আমি নিজকে উপেক্ষা কৰি চলা হয়। সেই নদীখন কোনফালে বৈছে সেই কথাটো বিচাৰ কৰি চাবৰ কাৰণে আমি নিজৰ সংস্কাৰ, যিখিনি সংস্কাৰ আমাৰ মনত ঠাই লৈছে, সেই সংস্কাৰখিনি আমি এবাৰ নিৰীক্ষণ কৰিব লগা হয়। আৰু আমাৰ মনত যদি সুসংস্কাৰে ঠাই পাইছে, তেতিয়াহ'লে মনলৈ শান্তি আহিব, মনলৈ সুখ আহিব। আৰু যদি আমাৰ দিশটো শুদ্ধ দিশত নাই, যদি মনত সুসংস্কাৰে ঠাই পোৱা নাই, তেতিয়াহ'লে মনত অস্থিৰতা আহিব, মনলৈ দুখ বেছিকৈ আহিব। সেইকাৰণে আমাৰ মনৰ ভাৱখিনি আমি এবাৰ নিৰীক্ষণ কৰিব লগা হয় যে আমাৰ জীৱনৰ বাটটো কোনফালে গৈছে। আমি এই কথা যদি বিচাৰ কৰি চাওঁ, জন্মৰে পৰা এইটো মুহূৰ্তলৈকে আমাৰ মনত বা আমাৰ জীৱনত কিমানখিনি সুখ আহিছে, কিমানখিনি শান্তি আহিছে, আৰু কিমানখিনি দুখ আৰু কিমানখিনি মনো কষ্ট আহিছে। কাৰণ একেখিনি সংস্কাৰেৰে, একেখিনি কথা কাৰ্যৰে জীৱনৰ দিশটো কেতিয়াও বেলেগ ফালে গতি নলয়। আৰু সেই কথাখিনি যেতিয়া আমি নিৰীক্ষণ কৰিব পাৰোঁ, তেতিয়া আমি সিদ্ধান্ত ল'ব পাৰোঁ যে আমি কোনফালে সলনি কৰিলে, কোনবিলাক সংস্কাৰ দিলে, কোনবিলাক দৈৱ গুণ, ডিভাইন এট্ৰিবিউট বুলি কয়, সেই কথাখিনি আমাৰ মনত আমি জীৱনত সুমুৱাই ল'লে মনটো স্থিৰ হ'ব, মনলৈ শান্তি আহিব, আৰু মনত সুখে ঠাই পাব। সৎসংগতে নিৎসংগত। আৰু সেইকাৰণে যদি সেই কথাখিনি নিজেই বিচাৰি পোৱা নাই, তেতিয়াহ'লে সৎসংগৰ প্ৰয়োজন হয়। যিবিলাক আধ্যাত্মিক বা তেনে লোকে জীৱনৰ পথ আঙুলিয়াই দিব পাৰে, আমাৰ অস্তিত্বৰ সন্ধান দিব পাৰে, কোন পথে গ'লে আমাৰ ভাল হয়, সেই কথাখিনি বিষয়ে আমাক জ্ঞান দিব পাৰে। তেনে সংগৰ সেই কথাবিলাকৰ লগত আমি আমাৰ জীৱনৰ কথাবিলাক যেতিয়া আমি তুলনা কৰি চাওঁ, ৰিজাই চাওঁ, আমাৰ অনুভূতিৰ লগত, আমাৰ অভিজ্ঞতাৰ লগত কথাবিলাক যেতিয়া আমি মিলাই চাওঁ, তেতিয়া আমি গম পাম যে আমাৰ দিশটো কোনফালে গৈছে, আমাৰ সংস্কাৰ কি হৈছে। এটা কথা মনত ৰাখিব লাগিব যে এই কথাটো বাৰে বাৰে কোৱা হয় যে মনটোৱে সকলো। মনটোৱে শত্ৰু হ'ব পাৰে, মনটোৱে বন্ধুও হ'ব পাৰে। আৰু আমি সেই কথা বুজি পাম তেতিয়া যে কোনবিলাক বস্তু আমাৰ জীৱনৰ আৱৰ্জনা, আমি জীৱনৰ আৱৰ্জনা আমি যদি চাফা নকৰোঁ, সেই আৱৰ্জনাৰ লগতেই আমাৰ জীৱনটো গৈ থাকিব। সেই সৎসংগৰ কথাবিলাক শুনি তেতিয়া সেই কথাখিনি আমি যেতিয়া অকলে আমাৰ নিজৰ জীৱনৰ লগত এবাৰ তুলনা কৰি চাওঁ, ৰিজাই চাওঁ, আমাৰ অভিজ্ঞতা, অনুভূতি আৰু জীৱনৰ দিশ আৰু মনৰ সুখ শান্তিৰ লগত, তেতিয়া সেই কথাখিনি আমি গম পাওঁ যে আমি কোনফালে গ'লে উচিত হ'ব। আৰু অকলে থাকিবলৈ শিকাৰ অৰ্থ স্বাৰ্থপৰতা নহয়। অকলে থাকিবলৈ শিকাৰ অৰ্থ হৈছে মানৱীয়তাৰ গুণবিলাকৰ বিকাশ সাধন কৰা, সুসংস্কাৰৰ প্ৰভাৱ বিস্তাৰ কৰা। আৰু সেই গুণবিলাকৰ বিকাশ সাধন কৰিব পাৰিলেহে সেই ব্যক্তিজনৰ লগতে আনৰো কল্যাণ সাধন হয়।